সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে। পৰ্বত যদি মহম্মদৰ ওচৰত নাহে, মহম্মদ পৰ্বতৰ ওচৰত যাব। অৰ্থাৎ দুখীয়াৰ সন্তানসকল যদি বিদ্যালয়ত লিখা পঢ়া শিকিব নোৱাৰে, তেন্তে ঘৰত গৈ গৈ সিহঁতক শিকাব লাগিব। কেৱল সেইজনেই জীয়াই থাকে যিজন কেৱল আনৰ বাবে জীয়াই থাকে। যি জুয়ে আমাক শীতকালত উত্তাপ দিয়ে, সেই জুয়েই আকৌ ধ্বংস কৰিব পাৰে। সেইটো জুইৰ দোষ নহয়। এটা সময়ত এটা কামহে কৰিবা আৰু সেই সময়ত সেই কামটোত নিজৰ মন প্ৰাণ সঁপি দিবা আৰু বাকী সকলো পাহৰি যাবা। এদিনো যদি আপোনাৰ সমস্যা অহা নাই, তেনেহ'লে সুনিশ্চিত যে আপুনি ভুল পথত গতি কৰিছে। যি সত্য তাক নিৰ্ভয়ে সমাজৰ আগত কোৱা। এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। তুমি যি ভাবা সেয়া হ'ব। যদিহে তুমি নিজকে কমজোৰি বুলি ভাবিছা, তেনেহ'লে তুমি কমজোৰি হৈ যাবা। যদি তুমি নিজক বলি বুলি ভাবিছা, তেন্তে তুমি শক্তিশালী হৈ যাবা।